নমস্কাৰ সকলোলৈকে। কেনে আছে আপোনালোক? মোৰ ভাল। আৰু আজি মই ভিডিঅ' বনোৱাৰ প্ৰসংগটো হৈছে বৰ্তমান ফেচবুকত যি চলি আছে সেই আমাৰ গহপুৰৰ আইলগা মহিলাসকল মানুহে কোৱা মতে আৰু যি বগা ঘোঁৰা বা ডাঙৰীয়া বুলি যি মানে বসুৱালি কৰা বুলি ক'ব লাগিব, তেনেকুৱা কৰিলে সেইখিনিক লৈ। এতিয়া আচল কথাটো হ'ল যে আমি ভগৱান বিশ্বাস কৰোঁ বা বিশ্বাস কৰি আমি পূজা অৰ্চনা বা মন্দিৰত নামঘৰত যাওঁ, সেইটো এটা বেলেগ কথা। আমাৰ অসমীয়া সমাজত সেইটো সকলোৱে কৰে। কিন্তু কথা হ'ল কি, মাজে মাজে সামাজিক মাধ্যমবোৰত ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম এইবিলাকত মানে আজিকালি প্ৰায়ে দেখিবলৈ পোৱা যায় কিবা ধৰণৰ মানে ধৰক কাৰোবাৰ গাত যদি কৃষ্ণ লম্ভে, কাৰোবাৰ গাত আকৌ শিৱ লম্ভে, বা কোনোবাই আকৌ সেইদৰে গাত আই লগা বুলি এনেকুৱা কিছুমান কাম কৰি থাকে। আৰু আচলতে এইবিলাক শুনিলেও খুব হাঁহিও উঠে। ভগৱান বিশ্বাস কৰোঁ, কিন্তু ভগৱান বিশ্বাস কৰোঁ বুলি সেইটো নহয় যে এতিয়া সত্যযুগ নহয় যে কোনোবা ভগৱান আহি আপোনাৰ সন্মুখত মানে খাৰা হৈ যাব, তেনেকুৱা নহয়। আচলতে আমাৰ সমাজৰ মানুহবোৰ সেই অন্ধবিশ্বাসসমূহৰ পৰা আঁতৰ হৈ আহিব পৰা নাই, আৰু তাৰ প্ৰমাণ সেই মহিলাসকল আৰু বগা ঘোঁৰা। এতিয়া তেওঁলোকৰ মতে যি বগা ঘোঁৰাক তেওঁলোকে ডাঙৰীয়া ডাঙৰীয়া বুলি কান্দি কাটি আউলি বাউলি হৈ মানে পূজা অৰ্চনা কৰি যিখিনি কৰিলে সেইখিনি সকলোৱে দেখিছে। আৰু তাৰ দুদিন পাছত চাওকচোন, সেই বগা ঘোঁৰাৰ মালিক আকৌ বিচাৰি আহি পাই গ'লি। মানে অৰ্থাৎ কেছটো হ'ল যে সেই মানুহজনৰ ঘোঁৰাটো হেৰাইছিলে, পোৱা নাছিলে, আৰু এই ভিডিঅ'টোৰ যোগেদি সেই মহিলাসকলৰ যোগেদি তেওঁ ঘোঁৰাটো বিচাৰি পালে। আচল কথা সেইটোৱে, ডাঙৰীয়া বুলিবলৈ তেনেকুৱা মই ভাবোঁ একো নাই। এইটো আমাৰ লোকবিশ্বাস, ভগৱান, আৰু আচলতে সেইবিলাক কৰিবলৈ নাপায়। মানে আচলতে তেওঁলোক মানসিক ভাৰসাম্যই নোহোৱা হৈছে নে আচলতে অন্ধবিশ্বাসৰহে বলি হৈছে, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু কেইদিনমান আগতো সেই একেই দেখিছে যে শ্ৰীকৃষ্ণ নচা ছোৱালীজনী যিদৰে মূৰ্ছা গ'ল বুলি তেওঁক ভগৱান কৃষ্ণ লম্ভিলে বুলি সেইখিনিও যিখিনি কৰা হ'ল, সেইখিনিও মই ভাবোঁ এনেকুৱা ধৰণৰ অন্ধবিশ্বাসৰে বুলি হৈছিলে। কাৰণ ছোৱালীজনী হয়তো নাৰ্ভাছ হৈ তেনেকৈ পৰি যাব পাৰে নাচি থাকোঁতে। এতিয়া মোৰ এটা অভিজ্ঞতাৰ কথা ক'ম। মই নিজে দেখিছোঁ, যেতিয়া ষ্টেজত এজনী ছোৱালী নাচি আছিলে, নাগালেণ্ডৰ ছোৱালী, তেওঁলোকৰ লোকনৃত্য, সেই ছোৱালীজনী নাচি আছে তাৰপিছত নাচি হোৱাৰ শেষ মুহূৰ্তত যেতিয়া তাই মাটি তেনেকৈ মানে নচাৰে প'জ হয় দি ৰখি গ'ল, ছোৱালীজনী সেইখিনি ৰখি গ'ল। এতিয়া সেইটো আমি বাৰু ভগৱান বা তেনেকুৱা ধৰণৰ কিবা লাগিলে বুলি পূজা অৰ্চনা কৰিলে জানো হ'ব? আচলতে সেই সময়ত সেই ছোৱালীজনী মূৰ্ছা গৈছিলে, হয়তো নাৰ্ভাছৰ কাৰণে বা বিভিন্ন শাৰীৰিক অসুস্থতাৰ কাৰণেও হ'ব পাৰে। সেয়ে কৈছোঁ, আচলতে এইবিলাক তেনেকুৱা একো নহয়। হৈ যায় কেতিয়াবা, কিন্তু তাকেই মানুহে মানে হৈচৈবোৰ বেছি কৰি ডাঙৰ কৰি পেলায়। আৰু শেষত কি হয়, যি মানে সেই ধৰক যাৰ তেনেকুৱা হয়, তেওঁ মানুহৰ জোৰত অৱশেষত মানি ল'ব লগা হয়। গতিকে কথাবোৰ তেনেকুৱাহে। মই ভাবোঁ বাকী বেলেগ একো নাই। আপোনালোকৰ মতামত কি এই ক্ষেত্ৰত জনাবচোন। নে আপোনালোকেও তেনেকৈ বিশ্বাস কৰে নেকি? আচলতে এইবোৰ সেই সত্যযুগৰ ঘটনাবোৰ এতিয়া এনেকৈ হ'ব বুলি অন্ততঃ মই নাভাবোঁ। ধন্যবাদ।